তো আমি এবার ইউপিপিএলে আগন্তুক যি নিৰ্বাচন 7 তাৰিখ আৰু 10 তাৰিখ ইয়াত আমি একক সংখ্যাগৰিষ্ঠটো পাম এইটো নিশ্চিত আমি 33খন সিট আশা কৰিছোঁ 27ৰ পৰা 33 আমি 27খন পাম নিশ্চিত কিন্তু প্লাছ মাইনাছ 33 আমি 33খনৰ ভিতৰত আমি সিট পাই একক সংখ্যাগৰিষ্ঠ চৰকাৰ গঠন কৰিম আপোনালোকৰ মাইনৰিটি কেণ্ডিডেট কেইজন আছে এবাৰ আমাৰ মাইনৰিটি কেণ্ডিডেট এবাৰ 5জন আছে শ্ৰীৰামপুৰ সমষ্টিত আছে আপোনাৰ নুৰ মহম্মদ গমাত আছে মনিৰুজ্জামান ফকৰিয়াগ্ৰামত মতিউৰ ৰহমান আৰু আমাৰ থুৰিবাৰীত আছে আবু ছাইদ আনসাৰী মথনগুৰিত আছে শাহজাহান আলী আহমেদ 5জন কেণ্ডিডেট আমাৰ মাইনৰিটিৰ ফালৰ পৰা এবাৰ ইউপিপিএল দিছে আমি ধন্যবাদ জনাইছোঁ ইউপিপিএল দলক মাননীয় সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াক আৰু এই মাইনৰিটি কেণ্ডিডেট নিশ্চিতভাৱে 5জন জয়ী হ'ব আমি যিখিনি এতিয়ালৈকে ৰিপৰ্ট পাইছোঁ 5জনেই জয়ী হ'ব সমান্তৰালভাৱে 5জন প্ৰাৰ্থী সমান্তৰালভাৱে জয়ী হ'ব সমান্তৰালভাৱে বিটিআৰত এইবাৰ মাইনৰিটি অৰ্থাৎ মুছলমান সংখ্যালঘুৰ প্ৰায় আমি এবাভ 60% ভোট আমি ইউপিপিএলৰ পক্ষে যাবলৈ আমি ইতিমধ্যে অনুমান কৰিব পাৰিছোঁ যিখিনি সমৰ্থন ইউপিপিএলক ছাপোৰ্ট আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিখিনি সংখ্যালঘু সমাজক উত্তৰণ কৰাৰ ক্ষেত্ৰত যিখিনি হেৰি লৈছে পলিচি লৈছে এইখিনিক মানুহে সঁচাকৈ আশ্বস্ত হৈছে মাইনৰিটি ডেভেলপমেণ্ট বৰ্ডৰ পৰা আদি কৰি বিশেষকৈ আমাৰ 5জন প্ৰাৰ্থীক যি সুবিধা দিছে আৰু অকল প্ৰাৰ্থীয়েই নহয় এই প্ৰাৰ্থীক মাইনৰিটি প্ৰাৰ্থী 5জনক জয়ী কৰাৰ কাৰণে যিখিনি ৰণকৌশল ফাইনেন্সৰ পৰাই গাড়ীলৈকে যাতায়াতৰ কাৰণে যিখিনি গাড়ী ব্যৱস্থা কমপ্লিটলি প্ৰমোদ বড়ো ডাঙৰীয়া দলৰ পৰাই দায়িত্ব লৈছে আৰু যাৰ কাৰণে মানুহখিনি আশ্বস্ত হৈছে 5জনকৈ প্ৰাৰ্থীক সুবিধা দিয়াটো বহুত ডাঙৰ কথা মানে বৰ্তমান আমি যেটো দেখিছোঁ এই বিটিআৰ নিৰ্বাচনত বা বিটিচি নিৰ্বাচনত মানে বিজেপি দল যেটো ৰাষ্ট্ৰীয় দলে এতিয়া মানে তেখেতসকলে খুব মানে ইলেকশ্যন প্ৰচাৰ কৰিছে আৰু তেখেতসকলে কৈছে কি বিটিচিত তেখেতসকলে মানে শাসন কৰিব বুলি এতিয়া কথা হ'ল কি মাইনৰিটিসকলে এই কথাটো লৈ পেলাই কিমান কি মানে আশ্বাসত লৈছে বা বিজেপিৰ ফালে আপোনালোকে মাইনৰিটি মানে ভোটাৰ্ছ বা আপোনালোকে সংখ্যালঘুসকলে মানে বিপিএফক ভোট দিব নেকি সৰি মানে বিজেপিক ভোট দিব নেকি না বিজেপিক মাইনৰিটিৰ ফালৰ পৰাই 2-4জন দিব কিন্তু মাইনৰিটি বিশেষ কৰি বিজেপিৰ প্ৰতি সমৰ্থন কেতিয়াও নাযায় বিগত দিনত ইতিহাস চালে আমি গম পাওঁ কোনোবা নতুনকৈ আশ্বস্ত হৈ যদি 2-4টা ভোট যায় এইটো একো ডাঙৰ কথা নহয় কিন্তু কথাটো হ'ল বিজেপি দলে আমি এতিয়ালৈকে যিখিনি ৰিপৰ্ট পাইছোঁ 40টা সমষ্টিৰ পৰাই আমি বিভিন্ন চৰ্চা দি চাইছোঁ আমি নিজেই অৰ্গেনাইজাৰ হিচাপে কাম কৰি আছোঁ ইয়াত বিজেপিৰ প্ৰতি আমি শংকিত হোৱাৰ প্ৰয়োজন নাই হেনে যিমানেই ডাঙৰ মিটিং নকৰক কিয় বা যিমানেই মন্ত্ৰী সাংসদ বিধায়ক ইয়াত লাগি নাযাওক কিয় ইয়াত আমি ভাবিছোঁ 2খন সিটত মানে তেখেতসকলে সন্তুষ্ট থাকিব লাগিব তাত বাহিৰে বেছি 2খনতকৈ বেছি সিট জয়ী হ'ব বুলি আমি এতিয়ালৈকে অনুমান কৰিব পৰা নাই আৰু ইয়াত চৰকাৰ গঠন কৰাটো পিছৰে কথা কাৰো লগত জইন কৰিও চৰকাৰ গঠন কৰাৰ সুবিধা এবাৰ বিজেপি নাপায় কিন্তু বিপিএফৰো যোৱা যি 15টা বছৰ বিজেপিৰ লগত এলায়েন্সত থাকি যিখিনি কাম কৰিলে যাৰ বাবে মানুহখিনি এতিয়া বিজেপিকো বেয়া পাইছে বিপিএফকো বেয়া পাইছে আৰু দুয়োটা দলৰ যোৱা 5টা বছৰ কংগ্ৰেছৰ দিনত হাগ্ৰামা মহিলাৰী একেলগে এলায়েন্সত চৰকাৰ কৰিবলৈ বহু আঁচনিত দুৰ্নীতি কৰিছিল আৰু সেই দুৰ্নীতিৰ সম্ৰাটজনক ৰক্ষণাবেক্ষণ দিছিল কিন্তু বিজেপি চৰকাৰে মানুহে 2016 চনত পৰিৱৰ্তন বিচাৰি অসমত বিজেপি চৰকাৰ আনিলে ভাবিছিল সেই বিজেপি চৰকাৰ আনাৰ সময়ত যেহেতু এলায়েন্সত হাগ্ৰামাকো লৈছিল তো ভাবিছিল যে বিজেপি চৰকাৰে হাগ্ৰামা মহিলাৰীক কিছু ক্ষেত্ৰত মানে সংস্কাৰমূলক কাম কৰিব মানে দুৰ্নীতিৰ পৰা বন্ধ কৰাব কিন্তু দেখিলে 5টা বছৰত একো কাম তেনেকুৱা কৰিবলৈ দেখা নাপালে বৰং হাগ্ৰামা মহিলাৰ পূৰ্বতকৈ আৰু বেছি দুগুণ দুৰ্নীতি কৰাৰ এটা সুযোগহে দিলে ৰঙা দলিচা পাৰি দিলে তাৰ উদাহৰণবিলাক আছে যোৱা আমাৰ ইউপিপিএল দল ফ্ৰণ্ট ফেজত অহাৰ লগে লগেই সেই আজিৰ যিজন বিতৰ্কমূলক পৃথ্বীনাৰায়ণ দেৱমেশ তেওঁই এটা সময়ত কেছ কৰিছিল ইউপিপিএল দলত থাকিবলৈ তো ডাঙৰ চাকৰিৰ পৰা আদি কৰি ঠিকা ঠুকুলি সকলোতে দুৰ্নীতিৰ গোটেই আমি ডাটাবিলাক পাই গৈছোঁ প্ৰায় 650 কোটি টকা এনৰেগাৰ আঁচনিতে দুৰ্নীতি কৰিছে আয়োৱা ঘৰত দুৰ্নীতি কৰিছে টয়লেট লেট্ৰিনত অনামা আঁচনিত দুৰ্নীতি কৰিছে তো সীমা নহয় দুৰ্নীতি কৰিছে আৰু সেই দুৰ্নীতিগ্ৰস্ত ইএম জিএম এমপিসকলক এইবাৰ আকৌ বিজেপিয়ে তেখেতসকলক দলত লৈ গৈ আছে গতিকে বিজেপি দলে কি সংস্কাৰ কৰিব বা বিটিআৰক লৈ কি প্ল্যান পলিচি লৈছে গতিকে এই কথাবিলাক বিটিচিৰ জনসাধাৰণে বুজি পাইছে গতিকে আমি
শংকিত হোৱা নাই আৰু আমি বিনা দ্বিধাই ক'ব পাৰোঁ ইয়াত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ কোনো কথা আহি নপৰে। আৰু মানে কেইদিনমান আগতে পৃথিৱী নাৰায়ণ মেছে তেখেতে কৈছে যে 60% অজনজাতি লোকে মানে BTCৰ পৰা মানে BTCত মাটিৰ যিটো উচ্ছেদিত হ'ব লাগিব, মাটিৰ যিটো অধিকাৰ সেইটো নাথাকিব আৰু উচ্ছেদিত হ'ব বা খেদি দিব, তেনেকুৱা ধৰণৰ এটা মন্তব্য দিছে তেখেতে। এইটো ক্ষেত্ৰত আপোনালোকে নাই, এই কথাটো আমি ইতিমধ্যেই স্থিতি স্পষ্ট কৰিছোঁৱেই, বহুকেইখন প্ৰেছ মিটো হৈছেই। তো আমাৰ কথাটো হ'ল পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ, এই নামটোৱে কিবা কেলেংকাৰীমূলক নাম। পৃথ্বীৰাজৰ দেউতাক বড়ো সম্প্ৰদায়ৰ, মাক ৰাজবংশী সম্প্ৰদায়ৰ, তেওঁ আকৌ মেছ হ'ল। নাজানো কেনেকৈ কি পাইছে চাৰ্টিফিকেট, সেইটো ব্যক্তিৰ নিজৰ পাৰ্চনেল মেটাৰত আমি সোমাব নাযাওঁ। কিন্তু কথাটো হ'ল আমাৰ পূৰ্বতে তেওঁ BPF-ৰ আছিল। BTR চুক্তি আৰু NDFB 6 অনাৰ ক্ষেত্ৰত আমি শুনিছোঁ অলপ সামান্য পৰিমাণৰ কিবা অৰিহণা আছে, ম্যানমাৰলৈ গৈছিল। সেইটো আকৌ ডাঙৰ কথা নহয়। BTC জনসাধাৰণৰ স্বাৰ্থত বা NDFB মূল সুঁতিলৈ ঘূৰি অহাৰ স্বাৰ্থত তেখেতে কিছু সকাহমূলক কাম কৰিছিল। কিন্তু BTR চুক্তি হোৱাৰ লগে লগে তেওঁ UPPL-ত আহিল। তো UPPL-ত আহিয়েই প্ৰায় 2 মাহমান UPPL দলত আছিল, ফ্ৰণ্ট ফেজত থাকি কাম কৰিছিল। প্ৰমোদ বড়োই বিশ্বাসো কৰিছিল, কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াৰ সেই বিশ্বাসত মানে বিশ্বাসঘাতক কৰিল। তেখেতে নজনাকৈ মানে যি মন যায় তাকেই কৰে। মানে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত তলে গোপন বুজাবুজি কথা পাতি মানে একাংশ ঠিকাদাৰৰ লগত মানে RTI ডাটা কিছুমান দেখুৱাই ভয় দেখুৱাই কিবা ধন সংগ্ৰহৰো কিছু ব্যৱস্থা কৰিছে বুলি শুনিছোঁ, কাৰোবাৰ পৰাই স্কৰ্পিঅ' লৈছে বুলি শুনিছোঁ। এইবিলাক তথ্য সহকাৰে যেতিয়া পাই গ'ল আৰু উইদাউট কনচাৰ্ণ প্ৰেচিডেণ্ট অফ UPPL মানে যিকোনো কাম তেওঁ নিজেই কৰি দিয়ে। হাইকোৰ্টত এই BTR চুক্তিলৈ PL কৰিছিল। তো এনেকুৱা ধৰণৰ মানে সংগঠনৰ সংবিধান বিৰোধী, UPPL-ৰ সংবিধান বিৰোধী কাম কৰাৰ কাৰণে তেওঁক বহিষ্কাৰ কৰিল। তো বহিষ্কাৰ কৰাৰ তেখেতে সেইবিলাক যে কাম কৰিছিল বহিষ্কাৰ কৰাৰ আগমুহূৰ্তত আমি অনুমান কৰিব পাৰিছোঁ কোনোবা ৰাজনৈতিক দলত, বিশেষ কৰি BPF, যিহেতু BPF-ৰ লগত ঘনিষ্ঠ সম্পৰ্ক আছে, তেওঁৰে যিটো মানে NGO হেৰিটেজ ফাউণ্ডেশ্যনৰ এজন নেতা নাম থুলুংগা বসুমতাৰী, এইটোও BPF-ৰ আছে। তো বুজাবুজিৰ মাজেৰে UPPL-ক শলঠাকত পেলাবলৈ পৃথ্বীৰাজে তেতিয়াৰ পৰা কাম কৰিছিল আৰু আজিৰ দিনতো কাম কৰি আছে। পৃথ্বীৰাজ নাৰায়ণ দেৱে সেইদিনা কৈছে হঠাৎ, তো ইয়াত প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰ হ'লে, UPPL-ৰ চৰকাৰ হ'লে 60% নন ট্ৰাইবেল মানুহ, জনজাতীয় মানুহ ইয়াৰ পৰা উচ্ছেদ হ'ব লাগিব। কিন্তু কি প্ৰভিজনত উচ্ছেদ হ'ব সেই কথাটো ক'ব লাগিব। 60% অজনজাতি যদি উচ্ছেদ হ'বলগীয়া হয়, বাকী 40%টো কি প্ৰভিজনত থাকিব, এই কথাখিনিও আমি চাব লাগিব। গতিকে যদি উচ্ছেদ হয় নন ট্ৰাইবেল হিচাপে গোটেইখিনি নন ট্ৰাইবেল হিচাপে যাব লাগিব। এতিয়া এইটো কোনো একো কথা নাই, তেওঁ ভয় দেখুৱাই আছে। একেজন ব্যক্তি পৃথ্বীৰাজে এটা সময়ত নন ট্ৰাইবেলখিনিক ইয়াৰ পৰা উচ্ছেদ কৰাৰ কাৰণে এইটো ট্ৰাইবেল বেল এণ্ড ব্লকৰ এটা যিটো জনজাতি আৱেষ্টনী আছিল, সেই আৱেষ্টনীৰ পৰা মানুহখিনিক উচ্ছেদ কৰিব লাগে বুলি হাইকোৰ্টত PL দাখিল কৰিছিল। এতিয়া একেখিনি অজনজাতি মানুহৰ এতিয়া ইয়াৰ পৰা উচ্ছেদ হ'ব লাগিব বুলি তেওঁ এই সপক্ষে কোৱা আমি দেখিবলৈ পাইছোঁ। ইয়াত BTR-ত বসবাস কৰি থকা মানুহখিনিয়ে ভয় আৰু শংকা লোৱাৰ কোনো প্ৰয়োজন নাই। যিটো ট্ৰাইবেল বেল এণ্ড ব্লক, এইটো 2003 চনৰ যিটো BTC চুক্তি, এই চুক্তিৰ পাছত বেল এণ্ড ব্লকৰ যিটো নিয়ম কানুনবিলাক আছিল সেইটো তেতিয়াই উকলি গৈছে। তেতিয়াই আগতে আছিল এটা নিৰ্দিষ্ট ভূমি ট্ৰাইবেলসকলৰ সংৰক্ষণৰ কাৰণে ৰাখিছিল। কিন্তু BTC চুক্তি যেতিয়া হ'ল তেতিয়া গোটেই পৰিসীমাৰ ভিতৰত পৰা BTCৰ ভিতৰত পৰা গোটেই ভূমিখিনিয়ে ট্ৰাইবেলৰ অধীনলৈ গুচি গ'ল, 6 শিডিউলৰ আধাৰত। কিন্তু তেতিয়া এটা ভাল কাম ৰৈ গৈছিল যে BTC চুক্তি কৰাৰ সময়ত ভাৰত চৰকাৰ, কেন্দ্ৰীয় অসম চৰকাৰ আৰু আন্দোলনকাৰীসকলৰ ত্ৰিপাক্ষিক আলোচনাৰ মাজত যিটো স্থান পাইছিল যে আমি গোটেই পৰিষদটো ট্ৰাইবেলৰ অধীনলৈ নিম, কিন্তু সেই অঞ্চলত বসবাস কৰা নন ট্ৰাইবেলখিনি, সকলো জাতি জনগোষ্ঠীৰ যিখিনি নন ট্ৰাইবেল আছে সেইখিনিক সুৰক্ষা কৱচ হিচাপে BTC চুক্তিত 4.3 দফাটো ৰাখিছিল। আৰু সেই 4.3 দফাটো অকল চুক্তিতেই নহয়, এই এমেণ্ডমেণ্ট অফ 6 শিডিউল সংবিধান তাতো লৈ গৈছে, তেতিয়াই আমাক ৰক্ষা কৱচ দি গৈছে। গতিকে পৃথ্বীৰাজ নাৰায়ণ দেৱেই কিবা ট্ৰাইবেল বেল এণ্ড ব্লকৰ ভয় দেখুৱাই বা প্ৰমোদ বড়োৰ চৰকাৰ আহিলে এই BTR-ৰ পৰাই নন ট্ৰাইবেলখিনিক উচ্ছেদ হ'ব লাগিব বুলি ক'লেই ইয়াৰ পৰা উচ্ছেদ নহয়। আৰু আমি ভয় খোৱাৰো দৰকাৰ নাই। মই জনসাধাৰণক বিশেষ কৰি BTR-ত থকা নন ট্ৰাইবেলখিনিক মই এইটোৱেই অনুৰোধ জনাইছোঁ যে পৃথ্বীৰাজ নাৰায়ণ দেৱৰ মেচৰ কথাত অলপো গুৰুত্ব নিদিব, কাৰণ ইয়াত BTC চুক্তিয়ে আমাক ইয়াত থকাৰ অধিকাৰ দিছে। BTC চুক্তিৰ আধাৰত যিখন 6 শিডিউল এমেণ্ডমেণ্ট হ'ল তাত 3.B-ত এই কথাখিনি উল্লেখ আছে সংবিধানত। গতিকে যদি সাংবিধানিকভাৱে জনজাতিসকলে ইয়াত জনজাতিৰ মৰ্যাদা পায়, ঠিক একেখন সংবিধানৰেই 6 শিডিউলৰ আদালত যিখিনি নন ট্ৰাইবেলক যিখিনি সুবিধা দিছে BTC চুক্তিয়ে,
বা BTC এক্টখনে সেইখিনি সুবিধাটো আমাৰ কাৰণে থাকিব গতিকে সেই সুবিধাখিনি থাকিলে UPPL চৰকাৰ হ'লে কি দফাৰ আধাৰত কি আইনৰ অধীনত ইয়াৰ পৰা মানুহখিনি বিতাড়িত কৰিব BTC চুক্তিৰ যিখন মানে চুক্তিৰ জৰিয়তে যিটো 4.3 তাত উল্লেখ আছে যে BTC হোৱাৰ পূৰ্বৰ পৰা যিখিনি ইয়াত মানুহ বসবাস কৰি আছে সেই সকলো জাতি জনগোষ্ঠীৰ সমান মৰ্যাদা থাকিব ভূমিৰ অধিকাৰ থাকিব যে মানে ভূমি স্থানান্তৰৰ অধিকাৰ উত্তৰাধিকাৰী সূত্ৰে পোৱা অধিকাৰ অক্ষুণ্ণ থাকিব আৰু এই কথাখিনি 6th Schedule এমেণ্ডমেণ্টটো লৈ গৈছে সংবিধানত তো ভাৰতীয় সংবিধানত এই কথাখিনি এনেকৈ ইমান কঠোৰভাৱে লিখা আছে আমি চাইছোঁ যে এনেকৈ কোনো আইন প্ৰণয়ন কৰিব নোৱাৰিব যি আইনৰ জৰিয়তে ইয়াত বসবাস কৰা জাতি জনগোষ্ঠীসমূহক ইয়াৰ পৰা মানে অধিকাৰ হৰণ কৰিব পাৰিব এই কথাখিনি 6th Schedule এমেণ্ডমেণ্টত লিখা আছে তো এই BTR চুক্তিখন হৈছেই অন দ্য বেচিছ অফ BTC চুক্তি BTR চুক্তিখন তো BTR চুক্তিখন যদি BTC চুক্তিৰ ওপৰত বেছ কৰি হৈছে BTR চুক্তিটো কোনো পাৰ্লিয়ামেণ্টাৰী ব্যৱস্থা নাই ছিষ্টেমৰ মাজেদি হৈছে BTC চুক্তি BTC আইনৰ অধীনত থাকিব গতিকে সেই আইনখন কেনেকৈ ভায়োলেট কৰিব পাৰিব BTR চুক্তিয়ে গতিকে আমি ভয় খোৱা নাই আৰু BTRত থকা নন ট্ৰাইবেল জনজাতিসকলৰ ভয় খোৱাৰ কোনো দৰকাৰ নাই কাৰণ BTC চুক্তি 6th Schedule এমেণ্ডমেণ্টৰ জৰিয়তে আমাক ইয়াত থকাৰ অধিকাৰ দিছে আৰু আমি ভাৰতবৰ্ষৰ নাগৰিক ভাৰতবৰ্ষৰ যিকোনো জায়গাত আমি থাকিব পাৰোঁ ভাৰতীয় সংবিধানে আমাক অধিকাৰ দিছে কিন্তু যোৱা 15টা বছৰে হাগ্ৰামা মহিলাৰে নিজেই কৰা চুক্তিখন সেই চুক্তিখনৰ 4.3 যিটো দফা এইটো ইমপ্লিমেণ্ট নকৰিল কাৰণ যোৱা 15 বছৰ হাগ্ৰামা মহিলাৰ ইয়াত বসবাস কৰা নন ট্ৰাইবেলখিনি অৰ্থাৎ অজনজাতিসকলক জেনেৰেল মানুহখিনিৰ ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিছে ভূমি ট্ৰেন্সফাৰ কৰিব দিয়া নাই গতিকে এই যিখিনি যোৱা 15টা বছৰ হাগ্ৰামা মহিলাৰীয়ে আমাক অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিলে সেই কথাটো এবাৰ আমি BTR চুক্তিৰ জৰিয়তে আমি সুবিধাখিনি পাম সেইখিনি আমাৰ প্ৰাপ্য যিখিনি প্ৰাপ্য অধিকাৰ ন্যায্য অধিকাৰ আমি এইখিনি BTR চুক্তিৰ জৰিয়তে পামহে আচ্ছা ৰাজ্যত BPF আৰু BJP আৰু AGP চৰকাৰ এতিয়া BTC ইলেকশ্যনত মানে হিমন্ত হাগ্ৰামাৰ লগত সংঘাত এই সংঘাতটো আপুনি কি ধৰণৰ লৈছে এইটো সঁচাকৈ সংঘাত না এইটো নাটকীয় সংঘাত না এইটো নাটকীয় সংঘাত মই এইকাৰণে নাটকীয় বুলি কৈছোঁ কাৰণ কিছুদিন আগতে হাগ্ৰামা মহিলাই কৈছিল যে হিমন্ত দাদাই মোক গালি পাৰিব মই দাদাক গালি পাৰিম আমাৰ মাজত বুজাবুজিৰ এইটো গালাগালি আমাৰ আগত চব ঠিক আছে আৰু কথাটো ৰাইট যোৱা 20 তাৰিখে দিল্লীলৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰঞ্জিত দাস ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া গৈছিল তাত এলায়েন্সৰ কথাবিলাক আলোচনা হৈছিল দিল্লীয়ে এই এলায়েন্সটো ভংগ নকৰিল এতিয়া আমি দেখিছোঁ কাৰণ নেশ্যনেল দল দিল্লীয়ে সিদ্ধান্ত ল'ব দিল্লীয়ে সিদ্ধান্ত দি দিছে তাত আমাৰ এলায়েন্স 2021লৈকে থাকিব তো 2021 হ'লে বহুদিন এতিয়াও বাকী আছে আৰু ইয়াত যিটো গালাগালি চলি আছে গতিকে ভোটৰ পেটাৰ্ণটো চাই মানে গালি নাপাৰিলে ভোটটো ডিভিজন নহয় গতিকে ভয় দেখুৱাইছে যোৱা কিছুদিন আগত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ওদালগুৰিৰ এখন সভাত কৈছিল মাজবাটত যে এইবাৰ নাঙল বাদ দি পেলাই ট্ৰেক্টৰ ল'ব লাগে ট্ৰেক্টৰ তো এই কথাটো মানুহক মানে যিহেতু ট্ৰেক্টৰ বুলি কোৱাৰ লগত মানুহে এনেই এটা ছাছপেক্টত আছে যে UPPL আৰু BJPৰ এটা গোপন বুজাবুজি আছে গতিকে এনেকুৱা কৌশলো হ'ব পাৰে যে ট্ৰেক্টৰ বুলি কোৱাৰ লগে লগে মানুহে বুজি উঠিব যে UPPLৰ লগত এটা গোপন বুজাবুজি আছে যাৰ লগে লগে মাইনৰিটি ভোটখিনি যিহেতু BJPক ছাপৰ্ট নকৰে তেতিয়া মাইনৰিটি ভোটখিনি খহিব মাইনৰিটি ভোট খহা মানে এবাৰ UPPLৰ আসন কমা তো UPPLৰ আসন কমা মানে UPPLে সংখ্যাগৰিষ্ঠতা নাপাব তেতিয়া BJPয়ে কৌশল কৰি কাৰোবাক লগত লৈ এইটো চৰকাৰ গঠন কৰিব পাৰিব একেখিনি BPFৰ চতুৰালি কৰি আছে BPFত থকা একাংশ নেতা পালি নেতাই ভাৰে হিমজুৱে পাব্লিকৰ মাজত সোমাই গৈছে বাৰে বাৰে এটা কথাই পতিয়ন নিয়াব বিচাৰি আছে যে UPPL আৰু BPFৰ গোপন বুজাবুজি আছে ইলেকশ্যনৰ পাছত এলায়েন্স কৰি গভৰ্ণমেণ্ট চলাব কিন্তু এতিয়াৰ দিনতো BPFে 3জন কেবিনেট মন্ত্ৰী লৈ দিল্লীয়ে স্পষ্ট কৰি দিছে এলায়েন্স আমাৰ থাকিব তো চলি আছে তাৰপিছত সেই নেতা পালি নেতা BPFৰ সেই নেতা পালি নেতাসকলে ৰাইজক গৈ পতিয়ন নিব বিচাৰিছে ভয় দেখুৱাইছে যে UPPLে BJPৰ লগত গোপন বুজাবুজি আছে UPPLৰ চৰকাৰ BJPৰ লগত চলিব তাৰ মানেটো এইটোৱেই যে BJPৰ ভয় দেখুৱালে মুছলমান ভোটখিনি UPPLৰ পৰা কাটি যিহেতু বিকল্প নাই BPFতে দিব মানে BPFত মাইনৰিটি ভোটখিনিক লৈ সকলোৱে এটা অংক কৰি আছে আমি নিশ্চিতভাৱে কৈছোঁ যে এই অংক সদায় জংকপংক হ'ব কাৰণ মাইনৰিটি মানুহ ইমান দুৰ্বল হৈ থকা নাই বহুকেইটা নিৰ্বাচন ইয়াত পাতিল হাগ্ৰামা মহিলাৰীক 3টাকৈ টাৰ্মছ সুবিধা দিছে তাৰ মাজতে 2014 চনত হাগ্ৰামা মহিলাৰীৰ যি একনায়কত্ববাদী চৰিত্ৰ আৰু যি প্ৰবঞ্চনা এই প্ৰবঞ্চনাৰ পৰা পৰিত্ৰাণ বিচাৰি মানুহে একত্ৰিত হয় বিশেষ কৰি
অবড়ো বুলি যিটো ঢৌ আহিল 2014 চনত বিশেষকৈ বেছিকৈ মাইনৰিটিয়ে ছাপোৰ্ট কৰি হীৰাশৰণীক সাংসদ বনালে তো হীৰাশৰণীও উদ্দেশ্যবিলাকৰ বা ফালৰি কাটি কোকৰাঝাৰ দখল কৰাৰ কাৰণে চিন্তা চৰ্চা কৰিল গতিকে হীৰাশৰণীয়ে যিটো ঠগিলে তো দুই প্ৰবঞ্চক হ'ল হীৰাশৰণীও প্ৰবঞ্চক আৰু হাগ্ৰামা মহিলাৰো প্ৰবঞ্চক হ'ল গতিকে দুই প্ৰবঞ্চকৰ পৰা মানুহে পৰিত্ৰাণ বিচাৰি যাব ক'ত এতিয়া বিকল্প নাই গতিকে দুয়োটা দলে মাইনৰিটিৰ ভোট সহায় নিজৰ আসন মানে বৃদ্ধি কৰাৰ কাৰণে এটা কূটকৌশল কৰি আছে এই কথাখিনি আমাৰ মাইনৰিটি সমাজে স্পষ্টভাৱেই বুজি উঠিছে গতিকে এতিয়া কোনো আমি বুজি পাবলগীয়া বাকী নাই হীৰাশৰণীও ইতিমধ্যে যোৱাকালি খাল মথনগুৰিৰ প্ৰাৰ্থী ইব্ৰাহিম আলী GSPৰ আছিল BPFত যোগদান কৰিল অবড়োৰ যোগেশ্বৰৰ প্ৰাৰ্থী গাজীবুৰ ৰহমান BPFত যোগদান কৰিল দেৱৰগাঁও সমষ্টি হাগ্ৰামা মহিলাৰী তাত মনোজ ৰাভা হীৰাশৰণীয়ে প্ৰাৰ্থী উঠাই লৈছিল গতিকে আমি দেখিবলৈ পাইছোঁ যে মাত্ৰ UPPLৰ উত্থানত শংকিত হৈছে আৰু UPPLক কেনেকৈ ৰোধ কৰিব পাৰি লাগিলে সাপ নেও লগ লাগি যাব তথাপি UPPLক ব্লক কৰিব লাগে গতিকে এই কথাটোতে সিহঁত সিদ্ধহৃষ্ট আৰু এই হীৰা আৰু হাগ্ৰামা মহিলাৰীক এটা সময়ত আগৰ পৰাই আজিলৈকে পৰিচালনা কৰি আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইবাৰ হিমন্ত বিশ্ব শৰ্মাই গোটেই প্ৰেক্ষাপটটো চাই ভাবিছে যে আমি অলপ আসন বৃদ্ধি কৰিব পাৰোঁ নেকি গতিকে BTCত BTRত নিৰ্বাচনী সভাবিলাক আমি দেখিছোঁ বিভিন্ন ঠাইৰ পৰা প্ৰায় 200 পৰা 250 বাছ ইয়াত নিয়োগ কৰি থৈ দিছে গুৱাহাটীৰ পৰা আনি ইয়াৰ মানুহখিনি নি এটা জেগাত মিটিং কৰিব আকৌ তাৰ মানুহখিনি আনি ইয়াত মিটিং কৰিব কুমাৰীঘাটত বহু মানুহ দেখুৱাইছে কিন্তু লোকেল সমষ্টি যিটো দৰংগা জিলা সমষ্টিৰ মানুহ 2,500 পৰা 3,000 মানুহ আমাৰ এটা সন্দেহ হৈছে আছেনে নাই গতিকে লোকেল মানুহ নোহোৱাকৈ বাহিৰৰ পৰা মানুহখিনি নি গেডাৰিং কৰিব বিচাৰিছে মানে ঢৌ সৃষ্টি কৰিব বিচাৰিছে গতিকে এইবিলাক ব্লুপ্ৰিণ্ট জনসাধাৰণে বুজি পাইছে মানুহে বিকল্প হিচাপে UPPLক লৈছে আৰু আগন্তুক দিনত UPPLে মই আগত কোৱাৰ দৰে 27ৰ পৰাই 30টা ছিট আকৌ বৃদ্ধি হোৱাৰ এটা চান্স আছে গতিকে একক সংখ্যাগৰিষ্ঠত UPPLে চৰকাৰ গঠন কৰিব